हेलो फ्रेंड्स, आज मैं লৈ আহিছোঁ আপোনালোকৰ ওচৰত নতুন জিমেইল আইডি কেনেকৈ বনাব লাগে বা কেনেকৈ খুলিব লাগে। আহক মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ স্ক্ৰীনত আপোনালোকে দেখি পাইছে, এইটো হৈছে জিমেইল এপত গৈ পেলাই আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ 3 ডট যেটো ওপৰত দেখুৱাই আছে একেবাৰে লাষ্টত ওপৰত একেবাৰে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছতে আপোনালোকে স্ক্ৰল কৰিব, ওপৰলৈ লৈ যাব। ওপৰলৈ লৈ যোৱাৰ পিছত তাৰপিছত আপোনালোকে এইটো সেটিং দেখি পাইছে, সেটিংত ক্লিক কৰিব। সেটিংত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ ইন্টাৰফেস দেখি পাব। জেনাৰেল সেটিং ওপৰত দেখিব আৰু তলত একেবাৰে লাষ্টত এড একাউণ্ট, গতিকে আপোনালোকে এড একাউণ্টত ক্লিক কৰিব। এড একাউণ্টত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ আকৌ ইন্টাৰফেস আহিব, সেট আপ ইমেইল, তাৰপিছত ওপৰত লিখা থাকিব গুগল আৰু এইবিলাকত লিখা থাকিব এনেকা ধৰণৰ। গতিকে আপোনালোকে গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত চেকিং ইনফৰ্ম বুলি আহিব, গতিকে অলপ দেৰি ৰৈ দিব কাৰণ চেকিং কৰিব গুগলে। তাৰপিছতে অলপ দেৰি ৰৈ দিয়াৰ পিছত এনেকা ধৰণৰ ইন্টাৰফেস দেখিব, সাইন ইন উইথ ইউৰ গুগল একাউণ্ট, লাৰ্ণ মোৰ এবাউট ইউজিং ইউৰ একাউণ্ট, এনেকা ধৰণৰ ইমেইল অৰ ফোন ফৰগট ইমেইল। গতিকে এইবিলাক একো কৰিব নাই। ক্ৰিয়েট একাউণ্ট যেটো দেখি পাইছে, ক্ৰিয়েট একাউণ্টত আপোনালোকে ক্লিক কৰিব। তাৰপিছত দুটা অপশ্যন ল'ব, ফৰ মাই পাৰ্চনেল ইউজ, ফৰ ৱৰ্ক অৰ মাই বিজনেছ। গতিকে ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰিব। ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰিলে তেনেকা ধৰণৰ ইন্টাৰফেস দেখিব, ক্ৰিয়েট এ গুগল একাউণ্ট, ইণ্টাৰ ইউৰ নেম। গতিকে নিজৰ নামটো লিখিব, আপোনালোকৰ যি নাম আছে সেইটো লিখিব। মোৰ নাম সুনীল, গতিকে মই সুনীল লিখিছোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ টাইটেলটো লিখি দিব, তলতে বাঢ়ৈ বুলি লিখি দিব, বাঢ়ৈ লিখিলোঁ। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট বটন দেখি পাইছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ বেসিক ইনফৰমেশ্যন, ইণ্টাৰ ইউৰ বাৰ্থডে এণ্ড জেণ্ডাৰ, মানে ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো আপোনালোকে ইয়াতে ভৰাই দিবলৈ। গতিকে ডে মানে কোনটো তাৰিখত আপোনাৰ জন্ম হৈছিল সেইটো লিখি দিব। মোৰ 21 তাৰিখ, গতিকে 21 লিখিলোঁ। মাহটো মোৰ জানুৱাৰী আছিলে, গতিকে মই জানুৱাৰী লিখিলোঁ। আপোনাৰ যিটো আছে সেইটোৱে লিখিব, কিন্তু মোৰ নিজৰ চনটো আছিলে 1918, মই সেইটো 1918 লিখিলোঁ। তাৰপিছতে ছোৱালী হ'লে ফিমেল লিখিব আৰু ল'ৰা হ'লে মেল ক্লিক কৰি দিব। তাৰপিছতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ আহি যাব, চ'জ ইউৰ গুগল এড্ৰেছ, পিকে, জিমেইল এড্ৰেছ অৰ ক্ৰিয়েট অন ইউৰ একাউণ্ট। গতিকে দুটা তিনিটা এনেকা দিয়া থাকিব, কিন্তু আপোনালোকে ক্ৰিয়েট ইউৰ অন জিমেইল এড্ৰেছত ক্লিক কৰিব। জিমেইল এড্ৰেছত ক্লিক কৰাৰ পিছত নিজে বনাব পাৰিব আপোনালোকে এতিয়া জিমেইল। তাৰপিছত নিজৰ নামটো আৰু টাইটেলটো লিখি দিব। লগতে আপোনালোকৰ 1 2 3 বা 0ৰ পৰা 1লৈকে কিবা এটা সংখ্যা, এটা দুটা তিনিটা যিকোনো সংখ্যা আপোনালোকে ইয়াতে লিখিব পাৰিব। তাৰপিছত @gmail ইয়াতে .com দিয়াই আছে, গতিকে তাৰপিছতে লিখি পেলাই নেক্সটত আপোনালোকে ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ অলপ দেৰি ৰৈ দিব। তাৰপিছত আপোনালোকৰ পাছৱৰ্ড বিচাৰিব। ইয়াতে ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড লিখাই আছে, গতিকে পাছৱৰ্ড এটা দি দিব আপোনালোকে। গতিকে মোৰ নিজৰ পাছৱৰ্ডটো মই মানে কি গোলাঘাটৰে, গতিকে মই গোলাঘাট দিব বিচাৰিছোঁ। আপোনালোকে যিকোনো পাছৱৰ্ড দিব পাৰিব, গতিকে মই গোলাঘাট দিছোঁ। তাৰপিছতে @ তাৰপিছত আপোনালোকৰ 233 দিছোঁ। তাৰপিছত আপোনালোকৰ নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ ইন্টাৰফেস দেখিব। তাৰপিছত নট নাও ছেভ, গতিকে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভ অপশ্যনত গৈ পেলাই ছেভত ক্লিক কৰিলে তাৰপিছতে আপোনালোকৰ এড ফোন নাম্বাৰ এনেকা ধৰণৰ আহিব ইন্টাৰফেস। তাৰপিছত স্ক্ৰল কৰিব ওপৰলৈ লৈ যাওক, তাৰপিছত য়েছ আই এম ইন তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছতে অলপ দেৰি ৰৈ দিব। তাৰপিছত আপোনালোকৰ ইয়াত জিমেইল আইডি বনি আহি গ'ল একেবাৰে। এতিয়া জিমেইল আইডি হৈ গৈছে আপোনালোকৰ। তাৰপিছত আপোনালোকৰ নেক্সট তলত দিয়া আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ দেৰি ৰৈ দিব আপোনালোকে, আৰু এতিয়া আপোনালোকৰ জিমেইল আইডি হৈ গ'ল। তাৰপিছতে আপোনালোকৰ প্ৰিভিয়াছ এণ্ড টাৰ্মছ লিখা থাকিব। তাৰপিছত স্ক্ৰল কৰিব, তললৈ লৈ আহিব। তাৰপিছত আই এগ্ৰি বুলি অপশ্যন থাকিব, আই এগ্ৰি ৰাইট ছাইডত দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখি পাব এতিয়া আপোনালোকৰ জিমেইল আইডিটো অলৰেডি হৈ গৈছে। গতিকে গুগল ছাৰ্ভিচে এতিয়া ছাৰ্ভিচ কৰি আছে, গতিকে আপোনালোকৰ জিমেইল আইডিটো এতিয়া ওলাই আহিব। এতিয়া চাব এইটো ছেটিঙত আহি গ'লে তাৰপিছত অলপ দেৰি ৰৈ দিলে আপোনালোকে ইয়াতে তলত দেখি পাব যে নতুন জিমেইল আইডিটো আপোনালোকৰ ইয়াতে আহি গৈছে। গতিকে সুনীল বাঢ়ৈ 137 @gmail.com। গতিকে মই এইটো ইমেইল আইডি মই নিজে বনাইছিলোঁ, গতিকে এইটো আহি গৈছে। আকৌ যদি আপোনালোকে এইটো বেক কৰি চায়, তেতিয়াহ'লে আপোনালোকে বেক কৰি চাব পাৰিব। জিমেইল এপটো আকৌ খুলিব। তাৰপিছতে আপোনালোকে বেক কৰিব। তাৰপিছত 3 ডটত ক্লিক কৰিব। 3 ডট কৰি ছেটিঙত যাব। ছেটিঙত ক্লিক কৰাৰ পিছত তাৰপিছত এইটো ইয়াতে ওলাই পৰিব তলত, এয়া এড একাউণ্টৰ ওপৰত মানে sunilbarai.com দিয়া আছে। গতিকে আপোনালোকে এখন ভিডিঅ' চাই পেলাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব, আৰু বন্ধু বান্ধৱসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এই ভিডিঅ'টো চাই পেলাই যিখিনি সময় দিলে তাৰ কাৰণে মই আন্তৰিকতাৰে অশেষ ধন্যবাদ দিছোঁ। আৰু পিছলৈকে এনেকুৱা ভিডিঅ' লৈ আহিম, গতিকে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। আৰু আজিলৈ মানে ধন্যবাদ, থেংক ইউ।